যিসকলৰ কাম নাথাকে তেওঁসকলে ৰাতিপুৱা উঠি ভাবে যে আজি দিনটো পাৰ কৰোঁ কেনে। সেই ঠিক অৱস্থাই মোৰ কাম বন নাই, এতিয়া কৰোঁ কি তাকেই ভাবি ইফালৰ পৰা ইফালে কৰোঁ, ভাবি আছোঁ আৰু দিনটো কেনেকৈ পাৰ কৰা। তেনেতে এটা আইডিয়া আহিল। আৰু এনেকৈ মোবাইলটো লৈ চিধাই বিৰজিতক ফোন মাৰিলোঁ। হেল্ল' বীৰ। ক কি কৰি আছ? একটা ভিডিঅ' শ্বুট কৰি আছোঁ। আচ্ছা আচ্ছা, মই গৈ আছোঁ দেই তোৰ তাত। আহি যা। অ'কে হ'ব দে, গৈ আছোঁ। আৰু এনেকৈ ওলাই গ'লোঁ। Guys, welcome back to my YouTube channel. চাব পাৰে আপোনালোকে ইফালে চব ফুল হৈ আছে আৰু ফুল মানে বিহুৰ বতৰ, গোটেই বিহুৰ বতৰ ফুল মানে ধুনীয়াকৈ লাগিছে। মানে আপোনালোকৰ ইফালেও লাগিছে চাগে এনেকৈ ফুল। চাই থাকক মোৰ আজিৰ এই ভিডিঅ'টো। ব'লা ষ্টাৰ্ট কৰোঁ। তো গাইজ ফাইনেলি এতিয়া মই ভাইটিৰ ৰুমত আহি আছোঁ। ভাইটি অলপমান কি বোলে ভিডিঅ' শ্বুট কৰি আছে, লাইট চাই জ্বলে, তাকে অকণমান দেখাই দিম। তো এইটো অকণমান ৰুমটো দেখাই দিছোঁ আপোনালোকক, যদি চাব পাৰে। জিঅ' ইফালে কেলেণ্ডাৰ, অসমীয়া সূত্ৰধৰ জাতি এটা কেলেণ্ডাৰ, আৰু ইফালে আছে সৰু সৰু আমাৰ ভাইটিৰ ছোৱালী, তাৰ 3টা ছোৱালী আছে, 3টা বেটি আছে মানে এইটো। তো গাইজ ফাইনেলি ভাইটিৰ ৰুমত আহি পালোঁ। সেয়া ইফালে ৰিলচ বনাই আছে, বিহাইণ্ড দ্য চিন ল'ব পাৰিম না? পাৰ। তো ই অকণমান কিবা কৰে, ইয়াৰ ৰুমটো অকণমান দেখাই দিওঁ। লাগি আছে ৰিলচ বনোৱাত, দামী ৰিলচ বনায়। তো চাই থাকক। ৰিল নহয়, ইউটিউব ভিডিঅ' এটা। ইউটিউব ভিডিঅ' নেকি? আচ্ছা, বাৰু লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তো চাই থাকক অকণমান। মাথা বুজাই গৈছে বে। ইয়াৰ পৰাই ভাল হৈ যাব। চিন্টু, তই কেতিয়াবা ইমান সোৱাদৰ চাহ বনাব? এনেকুৱা সোৱাদৰ চাহ তোৰ মা খায়ে বনাব। জবি হ চিন্টু, একদম মস্ত। তই কেতিয়াবা ইমান সোৱাদৰ চাহ বনাব? এনেকুৱা সোৱাদৰ চাহ খালে তোৰ মাহে বনাব জানে। চিন্টু, জবি হ। ভাইটিৰ এইফালে মানে শ্বুট চলি আছে, ভিডিঅ' শ্বুট চলি আছে। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰে। খুব ইণ্টাৰেষ্টিং ফানি ভিডিঅ' বনাই আৰু ইয়াৰ পৰা অকণমান আপোনালোকে ইয়াৰ পৰা মানে গোটেই বাহিৰৰ পৰিৱেশটো দেখি পায় আৰু। এটা সুতোটা লাগে কেলা বেশি দেখি এইটো লাগে ঠিক আছে মানে
এনেকৈ শুই ল'লোঁ মই বিচনাত। তাৰপিছত এইফালে এক্টিং অকলে অকলে কৰি আছে মানে এজনে মানে দুজনৰ কেৰেক্টাৰ কৰি আছে। অকণমান বডি কিন্তু আছে ভাইটি, মই অকণমান দেখাই দিম। জিম চিম কৰে অকণমান দেখাই দিম। অকণমান ওলাই দেখাব লাগে। অঁ চেষ্টটো প্লাছ কৰি খাম ন। বডি মানে যথেষ্ট পৰিমাণৰ পোৱা গৈছে ইয়াত। আছে বাৰু চাব পাৰে ইয়াতকৈ আৰু কি লাগেনো। নাই এইটো কি বডি শুকাইহে গ'ল এতিয়া। ভাবিলোঁ তাৰে অকল বডি হ'ব পাৰে নেকি, মোৰোতো হ'ব। সেয়ে মই নুকাই মাৰি দিলোঁ 10 বাৰ মান। কি হ'ল পাপা? গুড চাবাছ। বঢ়িয়া খেলা, বঢ়িয়া এইটো হৈ গ'ল। অ'কে পাপা, এইটো আছে তাতে চিটটো বনাব লাগিব। A few moments later. Okay, Papa. Don't worry. A few moments later. আৰু এইফালে লাগি গ'ল পুৰা ভিডিঅ' এডিট কৰা লাগি গ'ল। পুৰা লুথুৰি ফুতুৰি হৈ আহিলে মানুহটো। চাউল আনিব গৈছিলে বেচেৰাটো। পুৰা বৰষুণ দিছে না। কি আনিলে ছাৰ? চাউল ৰচা বিচাৰি পোৱা নাই ল'ৰা। তো গাইছ এনেকৈ মানে বহুত বৰষুণ ধামাকা দি আছেতো, মানে মানুহ একদম মানে ওলাব নপৰা হৈ গৈছে। মানে ওলাব কেনেকৈ, ওলালে ভিজিব, নিভিজিলেও চেফটি ল'লেও বৰ ঠাণ্ডা শীত লাগিছে। সেইকাৰণে ঘৰৰ ভিতৰতে সোমাই কিনে এনেকৈ ভিডিঅ' বনাই থাকিব লগা হৈছে আৰু উপায় নাই। মানে বেলেগ কাম থাকিলে বেলেগো বনাব পাৰে, কিন্তু মই এনেকুৱা কৰি আছোঁ। তো বৰষুণ আহিয়ে থাকিব। গুগল মেটাৰ মতেতো প্ৰায় গোটেই সপ্তাহটোৱে বৰষুণ। চাওঁ আজি বৰষুণ, কালি বৰষুণ, পৰহি বৰষুণ, বুধবাৰে বৰষুণ, বৃহস্পতিবাৰে অকণমান ডাৱৰে, তাৰপিছত আকৌ বৰষুণ, তাৰপিছত আকৌ বৰষুণ। উপায় নাই, এতিয়া ঘৰত যাব লাগিব। তো ঘৰলৈ যাওঁ। বাই বাই।